এই তোমাৰ পেনটো ফটা আছে। তাতে তোমাৰ কি হল? দস্তৰ ৰুমত নিজে ফালিছো। বেছি ফাটি গৈছে নেকি হে? এইটোতো ডিজাইন হয় ন? সেইটো ডিজাইন বুলিতো মই গম পাইছো ন। সেই বোলে টিকাটো ওলাই থাকিব, ভাল নালাগিব ন দেখিব। সেইটোতো ময়ো জানো ন। জানা যদি পিন্ধি থাকা কিয়? পেন নিপিন্ধি কি লেংটা হৈ থাকিম নেকি? লেংটা চোৰৰ কথা মনত পেলাই নিদিবি আকৌ, কথা বেয়া হৈ যাব। কিয়? লেংটা চোৰেনো কি কৰিলে তোমাক? কি কৰিলে মানে? সমস্ত অস্ত কৰিলে নষ্ট, এতিয়া আছো ভুগি কষ্ট। কি? কিহৰ অস্ত নষ্ট কৰিলে হে? প্ৰকাণ্ড প্ৰকাণ্ড বন্ধ কৰিলে ভণ্ড, তাক পালেই দিম মই এতিয়া দণ্ড। কি? দণ্ড? ইমান ডাঙৰ ভুল কৰিলে সি? ভুল কৰা নাই সি, অপৰাধ কৰিছে, মহা অপৰাধ। পিছে লেংটা চোৰ বোলাটো কোন হয় অ সেইটো? কোন হয় নহয়, মই নিজে আছিলো হে। নাটকৰ পাৰ এটা মনত পৰি গল। মানে কি তই নাটকৰ ডায়লগ মাৰি আছিলি? ইয়া সৰু দিনৰে কথা, মনত পৰিলেই নিজকে কিবা সিংহ সিংহ লাগি যায় অ। লেংটা চোৰক এনেকুৱা গালি দিছো ন মই, লেংটা হৈ দৌৰিব লগা হৈছে সি। ৱাহ কি মজা আছিল অ সেই দিনবোৰ। পিছে লেংটা চোৰ কোন আছিলে? মই নিজে আছিলো। তইতো তাক গালিহে দিছিলি। গালিওতো দিছো, ডাবুল পাঠ কৰিছো ন। তেতিয়াহলে তুমিচোন এজন মহানায়কেই হয়। এতিয়া নহয় দে, সৰুতে আছিলো আৰু অলপ চলপ। কিয়? এতিয়াওতো কৰিব পাৰিবি না। নোৱাৰি দেই, সৰুতে কিবা লাজ নাই বুলিহে কৰিছিলো। এতিয়া কি লাজ লাগে নেকি? কিয় দেবি নেকি? কি? লাজ হুম, নেদিয় যদি মই তোক দি দিছো। পাছফালে দুজনী ছোৱালী আহি আছে আৰু তোমাৰ পেনটো ফাটি আছে। পলা। কি কবি আৰু, ইয়াৰ জিন্দাগীত এতিয়াও নাটক চলি আছে।